Osma, বজাৰত যাওঁ ৰ। তামাম ৰ'দ দিছি গাড়ীখনত ধুব লাগিছিল মাটি বজাৰ পাই ৰ আজি বজাৰ পাওঁ এই বস্তু এটা খাৱা দিয়া জলো কি চিক্ৰেট নেকি এ বাবা নাখাওঁ নেকি বাবা খাই আকৌ আমি খাওঁ আকৌ কিবা হয় নেকি আকৌ খালি এ খা না কাম এটা আছিল দে পাছত আহিম দে মই টেনশ্যন দিছে কাম কথা এটা আছিলে বস্তু এটা খালি মুকেশে দিলে বস্তু এটা মজা লাগছে খাই পেলাই কি বস্তু বাবা বোলে কিবা বাবা বাবা বোলে আৰু এই বাবা হাত এটা বস্তু আছে মোৰ তাতকৈ বেছি ভাল লাগে কি মই দি আছো তোক আছেনে অঁ আছে এইটো বস্তু কিন্তু কাকো নকবি দেই শুনছা নাই এই বেলেগ বস্তু একবাৰ লৈ চাবি ঠিক তই দিনটো ভাংহে খা বাবা মানে ভাং খালি তোৰ নিচেটো নাখায়ে পটক আজি ভাং খালি এই পটককৈ আধা ঘণ্টাৰ পিছত নহা হৈ যায় এইটো বস্তু খাবি তই দিনটো থাকিব দিনটো মৰি থাকিব পাৰিবি এনেকুৱা আৰাম লাগে কেনেকৈ ল'ব এনেকুৱা ল'ব মানে উপায় এটা অলপমান ধৰাই ল'বি হা এই পৰিমাণমতে ভৰাই ল'বি লৈ পেলাই এই ৰগডাল দি আছে এই ৰগত মাৰিবি এতিয়া ৰগত মাৰিবি মাৰি পেলাই তাৰ টেনশ্যন নাই আৰু দিনটো একদম মজ কৰি থাকিব পাৰিবি কাপোৰ কিনিলে বৰ দিগদাৰ কালি কি মালটো দিছিলি আছেনে সেনেকুৱা বস্তু সুধিহে পাই নেকি ক'ত যাম বস্তু পাই তই মোক 500 টকা এটা দিবি মই আনি দিম গধূলি 500 টকা এটা প্ৰথমতে ক'ত দিওঁ এইটো বস্তু আমাৰ বিচাৰিব লাগিলে 500 টকা দিবই লাগিব নহ'লে নাপায় এই ভাঙৰ সেই 50 টকীয়া টোপলা নহয় এইটো 500 টকা লাগে ক'ত পায় এনে বস্তুটো এই সেইটো যাতে যাতে সুধি নাপায় তোক নাদে মোক দিব 500 টকা দে যি কালি কিন্তু দিনটো পুৰা মুচি আছে মজা লাগছে সেইকাৰণে ৰাখছি এই বস্তুৱে বুলি এই বস্তু 500 টকা এতিয়া ক'ত পোৱা টকা নাযায় সেইটোৱে এইটো পইচা নহয় মানুহ পটককৈ খাব নোৱাৰে এইটো বেলেগ মাল এইটো কেনে লাগছে মিছা নকবি ভালে লাগছে দিনটো মুজি থাকিব লাগিব এতিয়া আমি দেখা নাই কাম কৰি আছোঁ দিনটো কেতিয়া যায় গমেই নাপাওঁ মই চাওঁ চিন্তা কৰোঁ এইটো চাই ল'বি বেলেগ নুসুধি পইচাটো বেলেগ নিদিবি মোবাইল দিবি দেই যা এতিয়া Osma! 500 টকা লৈ আলা দে 500 টকা পইচা দিছে নেকি মোক চালাক হৈ যাব কিন্তু আজি মোক লাগবে 500 টকা মোৰ 500 টকা মোক দিছে নেকি 500 ক'ৰ পৰা আহে গম নাপালোঁ দিছে মোক মই একদম মাৰি পেলাম 500 টকাই মোক ঐ নাই দে জলদি এই বাবা দি থৈ দিছিল 500 টকা মোক আলি হাচন পইচাটো লৈ ল'ব পাৰ কিছুমান খাইছে কৰি লৈ গধূলি নাপাওঁ 5টা বজাত 5টা বজাত 5টা বজাত আপুনি আদি ফোন কৰিবি ফোন কৰি মানে একদম খুজি নুখুজি নুপুৰ তই ফোন কৰিবা আপুনি মই যাওঁ যা হা কোনটোৱে নুঠৈ দিয়ক অসুখে গেল একবাৰ আহো ৰ আনছে কি ৰ মাথা বেয়া হৈ আছে চা এই কেতিয়াবা আনিছোঁ এতিয়া আমাৰ কাকাকো নথবি শুনছা নাই বেলেগ নকবি আৰু যা লওঁ মই নহ'লে মই শান্তি নাপোৱা হৈছোঁ এই কেনে ৰাখিছে নহয় এইটোহে লওঁ পিছতহে কোনোবাই দেখাহে পাব তাড়াতাড়ি লৈ লওঁ
কি কৰিম কাম ধান্দাও নহা আছিল এতিয়া পইচা ক'ত পা 500 টকা মাল আনিবৰ কাৰণে কি কৰোঁ কি কৰা যায় একো নাই টকা এখন নোহোৱা হৈছে ঘৰখনত টেনখনে বেছি দিয়ক হৈ গ'ল দি 2-3 দিন যোগাৰ মালটো যে পালো আকৌ 3 দিন টেনশ্যন নাই আৰামত যাব মাথাটো ঘূৰি অহাৰ বস্তু দেখো কি হ'ব বেছিকে ল'লো নেকি ঐ সীমা দেখা পালে যে ভিডিঅ'টোৰ মাধ্যমেৰে মোৰ ড্ৰাগছ লৈ গাঞ্জা খাই কেনেকুৱা এটা তাৰমানে পৰিৱেশ হয় মানুহৰ সেইটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক যদি এই ভিডিঅ'টো চাই যদি আমাৰ 5জন বা 10জন ল'ৰাও যদি ভাল ৰাস্তাত আহিব পাৰে আমাৰ ডেকা ভাই বন্ধুসকল তেতিয়াহ'লে মই ভিডিঅ' বনোৱা মোৰ যিখিনি কষ্ট ভিডিঅ'ত হৈছে সেইখিনি ফল মই পোৱা বুলি ভাবি লওঁ আৰু লগ পাম নেক্সট ভিডিঅ'ত এটা নতুন কণ্টেণ্টৰ ওপৰত তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ লগতে কমেণ্ট কৰিব বাই বাই